নমস্কাৰ বন্ধু-বান্ধৱীসকল, এয়া হৈছে আঙুলি পিঠা। আজি আপোনালোকৰ মাজলৈ আঙুলি পিঠাৰ ৰেচিপি লৈ আনিছোঁ। পানী গৰম হ'বলৈ দিছোঁ আৰু ইয়াত মই চাউলৰ গুড়ি আৰু নাৰিকলৰ গুড়ি অকণমান দিছোঁ। নাৰিকলৰ গুড়ি দিলে মানে খাবলৈ অকণমান ভাল লাগে আৰু এতিয়া পানী অলপ দি ধুনীয়াকৈ মিক্স কৰি ল'ম। মই পানী গৰম কৰিখিনি দিছোঁ আৰু ইয়াত ঠাণ্ডা পানীয়েদি সানো বুলি ক'লেও পাৰি। মই গৰম পানীয়েদি সানিছোঁ আৰু ধুনীয়াকৈ এতিয়া মঠি লোৱা হৈ গ'ল। এতিয়া মই দুয়োখন হাতেৰে ধুনীয়াকৈ পিঠাখিনি বনাই যাম। পিঠাখিনি হাতত লাগি নধৰিবৰ কাৰণে তেল সানি লৈছোঁ হাতত, তেতিয়া পিঠা মানে এনেকৈ বনাওঁতে হাতত লাগি নধৰে। এতিয়া এনেকুৱা কৰা হৈ গ'ল পিঠাখিনি কৰা। গাখীৰ লৈছোঁ, গাখীৰখিনি অকণমান গৰম হ'বলৈ দিম, উতলিবলৈ দিম। এতিয়া গাখীৰখিনি ভালদৰে উতল অহাৰ পাছত আমি পিঠাখিনি দি দিম। এতিয়া পিঠা দিয়াৰ পাছত আমি ভালদৰে লৰাব লাগিব যাতে তলত লাগি নধৰে পিঠাখিনি। গোন্ধ আৰু সোৱাদৰ বাবে অকণমান ইলাচি গুড়ি ইয়াত দি দিম, তেতিয়া খাবলৈ ভাল লাগে। আৰু এতিয়া ইয়াত মই গুড় দি দিছোঁ, আপোনালোকে চেনিও দিব পাৰে। মই গুড় দিছোঁ আৰু গুড় দিলে মানে কালাৰটো ধুনীয়াকৈ উঠি আহে, কালাৰো ধুনীয়া হয়, খাবলৈও ভাল লাগে। এতিয়া চাওক ধুনীয়া খাব পৰা হৈ গ'ল আৰু খাবলৈ বহুত ভাল লাগে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব।